আপোনালোকৰ কমেন্ট গ্ৰহণ কৰি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰি বৰ্তমান সময়ত কৰিব পৰা উন্নত খেজ ফলৰ বীজৰ ওপৰত। এটা বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে বৰ্তমান সময়ত জিকা খেতি লগাইছে। তো জিকা খেতিৰ দৰে এবিধ লাভজনক খেতি হৈছে ফল খেতি। ফল খেতি আপোনালোকে হাইব্ৰিড জাতৰ ফল খেতি কৰিব নে থলুৱা জাতৰ ফল খেতি কৰিব? এটা বন্ধুসকল, হাইব্ৰিড জাতৰ ফল খেতিৰ পৰা আপোনালোকে ভাল উৎপাদন লাভ কৰিব পাৰিব। মানে F1 হাইব্ৰিড যিবিলাক চিড আছে তাৰ গছৰ পৰা আমি ভাল উৎপাদন লাভ কৰিব পাৰোঁ। আৰু আমাৰ যিবিলাক থলুৱা জাত আছে, থলুৱা জাতবিলাক মানে বহুত বগাই, কিন্তু তাৰ উৎপাদনটো অলপ কম হাইব্ৰিডতকৈ। আৰু হাইব্ৰিডৰ গছৰ পৰা আমি সোনকালে ফল লাভ কৰোঁ। 45-50 দিনত তাৰ গছৰ পৰা আমি ফল লাভ কৰিব পাৰোঁ। এনে ক্ষেত্ৰত আপুনি যদি ভাবি আছে মনতে যে খেজ ফলৰ খেতি লগাম, আৰু কোনটো কোম্পানীৰ বীজ ক্ৰয় কৰিব, কোনটো বীজৰ খেতি কৰি আপুনি অধিক লাভান্বিত হ'ব পাৰিব, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মূল কথালৈ আগবঢ়োৱাৰ আগত আপোনালোকলৈ এটি সৰু অনুৰোধ, যদিহে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিব। বলক তেন্তে মূল কথালৈ আগবাঢ়ো। হেৰা বন্ধুসকল, মোৰ হাতত আপোনালোকে যিটো বীজ দেখিবলৈ পাইছে এইটো হৈছে খেজ ফলৰ উন্নত জাতৰ বীজ। ইয়াৰ কোম্পানী হৈছে কালাশ চিড প্ৰাইভেট লিমিটেড। BWS 928 আপোনালোকে দেখিবলৈ পাইছে সৌৰভ। বিশেষকৈ আমাৰ অসমৰ খেতিয়কসকলৰ মাজত এই ফলটোৱে বহুত ঠাই বনাবলৈ সক্ষম হৈছে। আপোনালোকে যদিহে আগতে বেলেগ ফলৰ খেতি কৰিছিল, মানে বেলেগ খেজ ফলৰ বিধানৰ খেতি কৰিছিল, আৰু যদি এতিয়া মনতে ভাবি আছে আপোনালোকে সেইটো বীজৰ খেতি নকৰি নতুন বীজ আপোনালোকে বাছনি কৰিব, তেতিয়াহ'লে আপোনালোকে এই কালাশ কোম্পানীৰ BWS 928 এইটো ফলৰ খেতি কৰিব পাৰে। আৰু এটা ফলৰ বীজ আছে ইষ্ট ৱেষ্ট চিড কোম্পানীৰ দীপিকা। সেই ফলটোৰ খেতিও আপোনালোকে বৰ্তমান সময়ত কৰিব পাৰে। আৰু এই ফলটো দীঘলীয়া হয়, ইয়াৰ ৰংটো বেছি সেউজীয়া নহয়। আপোনালোকক মই ক'ম যে এই ফলৰ ৰংটো সেউজীয়া, তো আপোনালোকে পিছত কমেণ্টৰ মাধ্যমেৰে মোক গালি পাৰিব ধৰিব। তো মই যিখিনি জানো সেইখিনি ক'ম। খেতিৰ কথা এনেই মিছৌ কোৱা কথা নহয়। জনাখিনিতে ক'ম, নজনাখিনিতে বনাই কিনে আপোনালোকৰ সৈতে শ্বেয়াৰ নকৰোঁ। এই ফলৰ ৰংটো বেছি সেউজীয়া নহয়, অলপ বগা ৰঙৰ হয়, কিন্তু ইয়াৰ গছৰ পৰা আপোনালোকে উৎপাদন বহুত বেছি লাভ কৰিব। ফলবিলাক দীঘলীয়া জাতৰ হয়। তো জিকা খেতিৰ দৰে আপোনালোকে লাভান্বিত হ'ব পাৰিব, এখন ঘৰ ধুনীয়াকৈ চলাব পাৰিব। আৰু সেইবিলাক বন্ধুসকল, যিটো বীজ, আপুনি বীজটো ইমান গুৰুত্ব দিব। আৰু এটা কথা, কাৰণ বীজ যদি আপুনি গুৰুত্ব নিদিয়ে, যিটি বীজৰ খেতি কৰে, পিছত লছটো আপোনাৰে হ'ব। এতিয়া বন্ধুসকল, বীজ কিনাওঁতে সদায় এবাৰ ভাবিব মনতে, কাৰণ খেতিডৰাত আপুনি টকা ইনভেষ্ট কৰিব। যিটো টকা ইনভেষ্ট কৰিছে সেই টকাটো আপোনাৰ ওলাই আহিব। আৰু কেনেকৈ ওলাই আহিব, তাৰ গছৰ পৰা আপুনি যেতিয়া বেছিকৈ উৎপাদন পাব, ফলবিলাক বিক্ৰী কৰিব, তেতিয়া আপোনাৰ টকাটো ওলাই আহিব। কেতিয়াবা এনেকুৱা হয় যে কিছুমান ফলৰ খেতি কৰে আপোনালোকে, ফলবিলাক খাটা হয়, উৎপাদন কম। মানে খেজ ফল মানে দীঘলীয়া ফল। আৰু আপোনালোকে যদি থলুৱা জাতৰ ফলৰ খেতি কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো জহা ফলৰ খেতি কৰি আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব। মানে জহা ফলৰ যিটো তাৰ গোন্ধ, সেই গোন্ধটোৰ কাৰণে খেতিয়কসকল তাক বজাৰত বিক্ৰী কৰিব অতি সহজ হৈ পৰে। আৰু গোন্ধটোৰ কাৰণে বজাৰত গ্ৰাহকসকলে জহা ফলটো বেছিকৈ ক্ৰয় কৰিব বিচাৰে। খেতিয়ক বন্ধুসকল, এইটো বীজ আপোনালোকে চাই লওক, 10 গ্ৰামৰ বীজ হয়। আপোনালোকে যদি বহলভাৱে বেছিকৈ খেতি কৰে, তেতিয়াহ'লে 2 পেকেট ক্ৰয় কৰিব। প্ৰায় এটা পেকেটত আপোনাৰ 70-80টামান আপোনালোকে বীজ লাভ কৰিব। বীজবিলাক বগা ৰঙৰ হয়, ভাল হয়, তাত মেডিচিন দিয়া আছে যাতে বীজবিলাক আপোনাৰ কীট পতংগ বেয়া কৰি পেলাব নোৱাৰে। আৰু বীজ কিনাৰ আগত ডেট অফ পেকিং, ডেট অফ এক্সপায়াৰ পিছফালে লিখা থাকিব, কোনদিনা বীজটো ভৰোৱা হৈছে, কোনদিনা বীজটোৰ সমাপ্তি তাৰিখ, এইখিনি আপোনালোকে লক্ষ্য ৰাখিব। ইয়াৰ পিছত ফল খেতি আপোনালোকে কৰিলে, বীজবিলাক ৰোপণ কৰিলে, একোটা খলিত আপোনালোকে 3টাকৈ বীজ দিব। 3টাকৈ বীজ দিয়াৰ পিছত তাৰ যি 2টা পুলি অধিক শক্তিশালী হয়, সেই 2টা পুলি ৰাখিব। যিটো দুৰ্বল পুলি সেইটো উঠাই পেলাব।
তাৰ ওপৰত সেইটো আপোনালোকৰ খেতিডৰা কৰাৰ পিছত আপোনালোকে তাত চকু দিব লাগিব, লক্ষ্য ৰাখিব লাগিব। যদিহে তাত অনিষ্টকাৰী কীট পতংগ ধৰিছে আপোনালোকে নিয়ন্ত্ৰণৰ ব্যৱস্থা ল'ব লাগিব। কাৰণ গছজোপাক আমি সৰুৰ পৰা লালন পালন কৰি তাক ডাঙৰ কৰিব লাগিব। সৰু অৱস্থাত ঠাণ্ডাৰ বাবে যদি আপোনালোকে আগতীয়াকৈ ফুল খেতি কৰিলে, পুলিবিলাক গাজিছে আৰু ঠাণ্ডাৰ বাবে গছবিলাক গ্ৰথটো ল'ব নোৱাৰে, আপোনালোকে এইখিনি সময়ত কি কৰিব লাগিব, তাত কিছুমান আপোনাৰ সপ্তাহৰ মূৰে মূৰে হওক মাইক্ৰ'নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ যেনে ধৰি লওক ট্ৰেচেল, এইটো আপোনালোকে স্প্ৰে কৰি থাকিব। NPK, ট্ৰিবল 19 এইবিলাক স্প্ৰে কৰি থাকিলে গছটো শক্তিশালী হৈ থাকে আৰু তাৰ গ্ৰথটো সোনকালে হয়। বাকী আপোনালোকৰ গছবিলাক যেতিয়া 4 ফুট 5 ফুট ওখ হ'ব, বগাব আৰম্ভ কৰিব, তেতিয়া আপোনালোকে কি কৰিব, ঘৰত শুকান গোবৰৰ সৈতে ভাল DAP মিহলাই 1840 DAP মিহলাই ৰিন কৰি দিব। আৰু DAP দিয়াৰ পিছত গুৰিত আপোনালোকে পানী দিব। এনেকৈ মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা গছজোপা লালন পালন কৰি থাকিলে আমি শেষত এটা ভাল ৰিজাল্ট তাৰ পৰা লাভ কৰোঁ। তো সেইটো বন্ধুসকল, শেষত মই আপোনালোকক এটাই কথা ক'ম যে আপোনালোকে বৰ্তমান সময়ৰ পৰা এইটো ফলৰ খেতি কৰি অধিক লাভান্বিত হ'ব পাৰিব, বজাৰত বিক্ৰী কৰিব পাৰিব আৰু ধুনীয়াকৈ আপোনাৰ সপোনটো পূৰণ কৰিব পাৰিব। তো সেইটো বন্ধুসকল, এইটো বীজ আপোনাৰ ওচৰতে থকা বীজৰ দোকানত আপোনালোকে লাভ কৰিব। কোম্পানীটো চাই ল'ব কালাছ, আৰু বীজটো যিটো পিকচাৰ আপোনালোকে দেখিবলৈ পাইছে ঠিক এনেকুৱা ধৰণৰ 10 গ্ৰামৰ পেকেট হয়। দাম বেছি নহয়, 40 ৰূপাই 50 টকা আপোনালোকৰ দাম ল'ব। 40-50 টকা আপোনালোকে 1 কিলো ফলতে আপোনালোকে লাভ কৰিব আগতীয়াকৈ উলিয়াব পাৰিলে। তো আশা কৰোঁ সেইটো বন্ধুসকল এই ভিডিঅ'টো চাই আপোনালোকে কিছু উপকৃত হ'ব পাৰিলে, আৰু যদি উপকৃত হ'লে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিয়নো আগলৈকো খেতিৰ লগত জড়িত এনেকুৱা ন ধৰণৰ তথ্য, ন বীজ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে পাই থাকিব। তো ধন্যবাদ। জয় অসম, জয় খেতিয়ক।